Good morning everyone and again এটা মই Sunday vlog লৈ আপোনালোকৰ ওচৰলৈ আহিছো আৰু নমস্কাৰ সকলোকে আৰু পুনৰবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজিৰ vlogটো ষ্টাৰ্ট কৰো তো বলো আৰু যিখিনি আসলে মই দেখুৱাই আছো আগৰ ৰাতিপুৱা যিখিনি কৰো সেইখিনিটো আপোনালোকে দেখিছে ৰাতিপুৱা টাইমত কি কৰা হয় আগৰ vlog গিটা আপোনালোকে আগৰ vlog গিটা চালে গম পাব মই ৰাতিপুৱা কি কৰো তো তাৰে মই লিংক আই কাৰ্ডৰ ডেসক্ৰিপচন বক্সত দি দিম আগৰ vlog বিলাকৰ আগৰ যি দুটা সানডে vlog গল সেইগিটা তো আপোনালোকে চাই ল'ব পাৰিব তাত আৰু আজি কি কৰো সেইখিনি মই দেখুৱাই থাকিম আপোনালোকক চাই থাকিব সবকে হাই নমস্কাৰ সবকে নমস্কাৰ দিছে দে আমাৰ পৰিয়ে আকৌ সবকে এনেকৈ চুমুক নিদিয়া আকৌ এনেকৈ কেনেকৈ আছে আইও চকু মাৰি দিলে আইও বদমাছ দে মোক চুমু দে আইও কি কৰি আছা তাৰপিছত আৰু কি ক'বা তাত তুমি কি ক'বা এতিয়া হা কি কি বেজে আকৌ সবকে তুমি এতিয়া কি বুলি ক'বা সবা ভালনে বুলি সোধা ভালনে কি হয়তো ভালনে বুলি সোধা হৈ গ'ল দে নমস্কাৰ গুড নাইট কৈ দিয়া গুড মৰ্ণিং গুড নাইটটো শিকি চাগে সেয়া গুড নাইট গুড মৰ্ণিং কোৱাচোন গুড মৰ্ণিং কোৱা সেইটো নোৱাৰে এয়া মোৰ আইতা মামা ঘৰ আইতা হাই কৈ দিয়কচোন চবকে হাই বুলি বৌতি একদম ৰাতিপুৱাই কঁঠাল কাটিবলৈ লাগি গৈছে ৰাতিপুৱা কঁঠাল খাই যায় চ' এতিয়া মই চাহ খাই লওঁ চাহ খোৱাৰ পিছত আপোনালোকক লগ পাইছোঁ এয়া কঁঠাল আৰু পিঠাগুড়ি মায়ে সানি আছে লগতে ময়ো খাম মায়ে মই কঁঠালৰ পিঠাগুড়ি জুতিয়ে বেলেগ বেছি দিব মই খাম কঁঠাল আৰু পিঠাগুড়ি এবাৰ খাই চাবচোন এনেদৰে জুতি লৈ চাব বহুত মজা লাগে নালাগে নিদিবি মানে কঁঠালটো বেছিকৈ দি দিয়া এতিয়াও ঠিকে আছে সেইটো গোটেই খাব বাইদেৱে নিজে খাই আছে একদম পুৰা পাইছোঁ না অকণ খাই আছে নিজেহে খাই আছে তোমা নিহে তোমাৰ চ' মই এতিয়া এটা ফেচ পেক বনাবলৈ লৈছোঁ মাৰ কাৰণে ফেচ পেকটো একদম ঘৰুৱা সামগ্ৰী কেইটামান ইউজ কৰিম 4টা দৈ হালধি আৰু এল'ভেৰা জেল আৰু নেমু তো সেইকেইটা ইউজ কৰি পেলাই মই বনাম আৰু এল'ভেৰা জেলটো মই লৈছোঁ আজি পতঞ্জলিৰ যিটো ডাইৰেক্ট এল'ভেৰা সেইটো লোৱা নাই এনেকুৱা যিকোনো হ'লেও হ'ব ল'ব পাৰিব আপোনালোকে চাওকচোন দৈ লৈছোঁ 1 চামুচ হালধি ইমানকৈ লৈছোঁ আধা চামুচতকৈও কম এল'ভেৰা জেল ল'ম দেখিছে এল'ভেৰা জেল লৈছোঁ আধা চামুচ 6-7 ড্ৰপমান ল'ব নেমু তাৰপিছত এইখিনি আপোনালোকে ভালদৰে মিক্স কৰি ল'ব এইটো হৈ গ'ল এই লগাব পৰা হৈ গ'ল আৰু মই এতিয়া গা ধুই আহিলোঁ তাৰপিছত গা ধুই আহি আজি ভাত বনোৱাৰ দায়িত্বত দিছে মোক মায়ে তাৰপিছত মা বেলেগ কামত কিবা কিবি কৰি আছে আৰু এতিয়া মই বনাম এটা এগ কাৰীটো একদমেই সিম্পল হয় আৰু যিখিনি আচলতে আমাৰ হোষ্টেলত থকা বা ৰেণ্টত থকা ল'ৰা ছোৱালী আছে তেওঁলোকৰ কাৰণে একদম ইজি হ'ব এইটো বনাবলৈ তোমালোকে চাব পাৰা এইটো ভিডিঅ' আৰু এগ কাৰীটো বনাই খাব
চাব বহুতে চিম্পল ঘৰবিলাকত বনাই থকা হয় তেনেকৈ তো তোমালোকে চাব পাৰা আৰু ব'লকচোন ষ্টাৰ্ট কৰোঁ আৰু এই কাৰীটোৰ কাৰণে মই লৈছোঁ এয়া আলু বিলাহী আৰু পিঁয়াজ পেষ্ট বনাই লৈছোঁ বিলাহী লৈছোঁ এটা পিঁয়াজ 2টা বা 3টা এনেকুৱা হিচাপতে লৈছোঁ মই আৰু যদি মিক্সাৰ গ্ৰাইণ্ডাৰ বা যি কিবা নাই তেতিয়াহ'লে বিলাহীটো সৰু সৰুকৈ কাটি তেলত পিঁয়াজৰ লগত ভাজি পেলাই হেৰি কৰি ল'লে হৈছে অলপ পিঁয়াজ এনেকৈ কাটি পেলাই লৈছোঁ আৰু অলপ আদা অলপ নহৰু ডিমকেইটা এইদৰে কাটি লৈছোঁ যাতে নিমখ আৰু হালধিটো ভালদৰে সোমাই যায় এতিয়া নিমখ আৰু হালধি অলপমান দি ভালদৰে লৰাই লৈছোঁ এয়া ডিমখিনি মই ফ্ৰাই কৰি ল'লোঁ আৰু এইফালে এয়া আলুখিনি মই একদম বইল কৰি লৈছোঁ এয়া দেখিছেনে ভাঙি গৈছে আলু আপোনালোকে বইল কৰি ল'ব নহ'লে নিসিজিব সৰু সৰুকৈ কাটি মই বইল কৰি লৈছোঁ আৰু এইফালে এয়া তেল আৰু অকণমান দিছিলোঁ তেলটো এতিয়া গৰম হৈ আছে তেলখিনি গৰম হৈছে এতিয়া ইয়াত দি দিছোঁ মই প্ৰথমত 1 চামুচ চেনিখিনি গৰম তেলত দি দিয়াৰ কাৰণে একদম পূৰা লগালগ গলি গৈছে আৰু ৰঙা নিচিনা অলপ হ'ব এতিয়া ইয়াত দিম মই কাটি থোৱা পিঁয়াজখিনি পিঁয়াজখিনি ৰঙা নিচিনা হোৱালৈকে আপোনালোকে ভাজিব আৰু তেলতে এখিলা তেজপাত দি দিছোঁ এতিয়া দিছোঁ ৰঙা জলকীয়া 2টা জ্বলাটো নিজৰ জোখমতে দিব আপোনালোকে এতিয়া ইয়াত দিম এইখিনি আদা নহৰু বটাখিনি তাৰপিছত নহৰু দিলোঁ আদা অলপমান দিব তেলতে দিম মই হালধি আৰু অকণমান দি দিম এনেও এতিয়া ইয়াত পেষ্ট বনাই থোৱা বিলাহী আৰু পিঁয়াজৰ পেষ্টখিনি দি দিম ইমানখিনি আধা টিস্পুন মই জিৰা দিছোঁ ইয়াত কাশ্মীৰী ৰেড চিলি যিটো একদম জ্বলা নহয় অকল ৰংটোহে দিব আৰু অকণমান দিম এতিয়া অলপ দিম ধনিয়া পাউডাৰ 1/2 টিস্পুনমান দিব এয়া দেখিছে নহয় এতিয়া তেল ওলাইছে তেল ওলাবলৈ ধৰিছে এইখিনি হৈ গ'ল ইয়াত এতিয়া মই দিম ইয়াত মই এয়া অলপমান আলু পিটিকা নিচিনা কৰি লৈছিলোঁ সেইখিনি দি ল'ম আৰু লগতে এই যিখিনি আলু আছিলে সেইখিনি দিম এতিয়া ইয়াত দিম নিমখ দিম সোৱাদ অনুসৰি যেতিয়া এইখিনি হৈ গৈছে ইয়াত এতিয়া পানী দিব পাৰোঁ পানী দি দিওঁ ইয়াত দি দিম এইখিনি ডিমখিনি এয়া মোৰ ডিম কাৰী একদম ৰেডি হৈ গ'ল এতিয়া খাব পাৰোঁ তো এতিয়া নমাই ল'ম মই এইখিনি এইফালে নহয় এনেকৈ উৎপাত দেখিছেনে এইটোৱে কি খাইছ ইছৰাম পৰুৱা আছিলে সেইবিলাক মই একেবাৰে খাই বৈ পেলাই ইমান আৰামকৈ শুই আছিলোঁ নহয় বিৰাট ধুনীয়া টোপনি অকণ আহিছিলে লুচিজনীয়ে একদম চব শেষ কৰি দিলে টোপনি ইমানেই চিঞৰিছে একেবাৰে মানে উঠি আহিব লাগে মানে বাহিৰলৈ তাইৰ লগত উপায় নাই উঠি আহিলোঁ উঠি আহি এতিয়া মানে সেইজনীক
এয়া চাহকণ খাই লওঁ শুই উঠি চাহখন নাখালে ইমান কানিয়া কানিয়া লাগি থাকে এতিয়া চাহটো খাই লওঁ আগত এইজনী এয়া এতিয়া মই আছোঁ পৰিহঁতৰ ঘৰত আৰু লগত আছে মোৰ পৰি এইফালে এইফালে পিছফালে ওলাবি 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 বিৰাট ভাল পায় ভিডিঅ'ত ওলাবলৈ খুব চাই থাকে নিজৰ ভিডিঅ'কেইটা এতিয়া আমি ব্লগটো শেষ কৰিম ব্লগটো শেষ কৰিম আজিৰ ব্লগটো টাটা দিয়ে চবকে আৰু নমস্কাৰ এটা দি দিয়ে নমস্কাৰ আমাৰ পৰিয়ে একদম ব্লগ শেষ কৰি দিলে আজি তো আজিৰ ব্লগটো ইমানেই আছিলে আপোনালোকে চাই কেনেকুৱা পালে মোক কমেণ্টত জনাব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটো তো সেয়া আকৌ এইফালে চুমু এটা দি দিয়ে চবকে আইও বাই বাই